আসসালামু আলাইকুম নমস্কাৰ মই সুলতান মৃধা আপোনালোকৰ সন্মুখত আজি লাইভত আহিছোঁ আচলতে সময় নাপাওঁ যাৰ কাৰণে লাইভ আহিব নোৱাৰোঁ যিহেতু আজি ঘৰতে আছোঁ দিনটো ভাবি আছিলোঁ লাইভত থাকিম বুলি লাইভত যাম বুলিও আচলতে সময়ৰ অভাৱত যাব নোৱাৰিলোঁ আৰু মই মোৰ কেমেৰাৰ পৰা অলপ দূৰত আছোঁ গতিকে প্ৰথমে মই কৈ লৈছোঁ যে আপোনালোকে যদি মোক কোনো কথা সোধে মই ৰিপ্লাই দিব নোৱাৰিম কাৰণ মই চাব নোৱাৰিম হয়তো পিছত হয়তো মই দেখা পাম আজি লাইভত অহাৰ কাৰণ হৈছে যে বিশ্বজুৰি যি আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি নিজকে গৃহবন্দী কৰাৰ বাহিৰে আৰু কোনো উপায় নাই কাৰণ বৰ্তমানলৈকে কোনো ঔষধ ওলোৱা নাই আজি চৰকাৰে যি সিদ্ধান্ত লৈছে লকডাউনৰ তাক মই আদৰণি জনাইছোঁ চৰকাৰক ধন্যবাদ জনাইছোঁ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জনাইছোঁ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাক মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে এনে এটা কঠিন সিদ্ধান্ত অৱশেষত ল'লে মই অৱশেষত এইকাৰণেই কৈছোঁ আচলতে এই সিদ্ধান্ত আৰু কেইদিনমান আগতেই ল'ব লাগিছিল এই সিদ্ধান্ত আৰু কেইদিনমান আগতে ল'লে যি সম্ভাৱনা এটা এতিয়া অসমত গা কৰি উঠিছে যদিও বৰ্তমানলৈকে এটাও কেছ ধৰা পৰা নাই কিন্তু যি এটা সম্ভাৱনা ধৰা পৰিছে যি সম্ভাৱনা চৌদিশে আছে সেই সম্ভাৱনা কোনো নাথাকিলেহেঁতেন কাৰণ ইতিমধ্যে বহুত মানুহ আমাৰ অসমীয়া বহুত ল'ৰা ছোৱালী বিশেষকৈ ল'ৰাখিনি বাহিৰৰ ৰাজ্যত কাম কৰিব গৈছে কেৰেলা মহাৰাষ্ট্ৰ তাৰপিছত আপোনাৰ চেন্নাই এইবোৰ জায়গাত গৈছে আৰু ইতিমধ্যে কেৰেলা নাইবা কৰ্ণাটক এইবোৰ জায়গাত কৰোনা ভাইৰাছ নাইবা কোভিড-19 যি ৰোগ এয়া এক প্ৰথম পৰ্যায় অতিক্ৰম কৰিছে গতিকে তাৰ পৰা এই ল'ৰাখিনি অসমলৈ ঘূৰি আহিছে ঘূৰি অহাৰ পিছত তেওঁলোকে চিকিৎসকৰ ওচৰত যোৱা নাই কিছুমানে যাবলৈ হেমাহি কৰিছে কিছুমানে হয়তো গুৰুত্ব সহকাৰে লোৱা নাই গতিকে এটা সম্ভাৱনাক আমি নুই কৰিব নোৱাৰোঁ যে কোন মুহূৰ্তত ক'ত কি হৈ থাকে গতিকে বন্ধুসকল মই আপোনালোকক এটা কথা অনুৰোধ জনাব বিচাৰোঁ আপোনালোকৰ অঞ্চলত যদি তেনেকুৱা কোনো ল'ৰা বাহিৰৰ পৰা আহিছে সেই ল'ৰাখিনিক আপোনালোকে নিজে ইনিচিয়েটিভ লৈ তেওঁলোকক নিৰীক্ষণ কৰক তেওঁলোকক স্বাস্থ্যৰ পৰীক্ষা কৰাওক আপোনালোকে নিজৰ সুৰক্ষাৰ কাৰণে আপোনালোকৰ পৰিয়ালৰ সুৰক্ষাৰ কাৰণে আপোনালোকৰ অঞ্চলটোৰ সুৰক্ষাৰ কাৰণে সেইখিনি কৰক ইতিমধ্যে এটা সজাগতা সৃষ্টি হৈছে যে কেনেকৈ আমি আমাক নিজকে আইচোলেট কৰিম আমি নিজকে কেনেকৈ নিজৰ ঘৰতে গৃহবন্দী কৰিম আমি কি সাৱধানতা অৱলম্বন কৰিব পাৰিম ইতিমধ্যে সেইখিনি কথা বহুত কোৱা হৈছে গতিকে মই সেইবোৰ ক'ব নাযাওঁ মই আনুষংগিক কেইটামান দিশে ক'বলৈ আলোচনা কৰিবলৈ মই চেষ্টা কৰিম ইয়াৰ ভিতৰত হৈছে কেইদিনমান আগতে মছজিদত নামাজ পঢ়া নাইবা নামঘৰত নাম প্ৰসংগ কৰা মন্দিৰত পূজা কৰা এইবোৰৰ ক্ষেত্ৰত স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছিল যে আপোনালোকে ভিৰৰ পৰা বাচি থাকিবলৈ আপোনালোকে এইবোৰ কাম নকৰিব কিন্তু আমাৰ সমাজৰ একাংশ ল'ৰাক মই দেখা পাইছোঁ সেইবোৰ বিৰোধিতা কৰিছে তেওঁলোকে আনকি এনেকুৱাও কৈছে যে আমি মছজিদত নামাজ পঢ়িমেই স্বাস্থ্যমন্ত্ৰী কোন হয় আমাক এনেকৈ হেৰি কৰিবলৈ বাধা দিবলৈ স্বাস্থ্যমন্ত্ৰী কোনো নহয় মানিছোঁ স্বাস্থ্যমন্ত্ৰী কোনো নহয় আমাক বাধা দিবলৈ কিন্তু আমাক নিজক বচাই ৰাখিব লাগে ইতিমধ্যে আপোনালোকে যদি ফেচবুকত ভাল বস্তু বিচাৰি ফুৰে বেয়া বস্তুটো চবেই বিচাৰি ফুৰে ভাল বস্তু যদি এটা ভাল পোষ্ট ভাল লেখা যদি আপোনালোকে ফেচবুকত চায় তো আপোনালোকে এটা বস্তু দেখা পাব যে কিছুমান কথা ইতিমধ্যে ওলাইছে আমাৰ আশিক জামান ছাৰ আছে তেখেতে এই সন্দৰ্ভত বহুতখিনি কথা কয় আমাৰ আবু ছাৰ আছে কটন কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক তেখেতে বহুত ভাল কথা কয়
এই ক্ষেত্ৰত তেখেতৰ পোষ্টবোৰ আপোনালোকে চাব পাৰে। ধৰ্মীয় গোড়ামীক লৈ তেওঁলোকে ইতিমধ্যে কেইবাটাও পোষ্ট কৰিছে, মই ইমান ক'ব নাযাওঁ। কিন্তু সমাজৰ স্বাৰ্থত, নিজৰ স্বাৰ্থত, নিজৰ সমাজখনৰ স্বাৰ্থত, নিজৰ পৰিয়ালৰ স্বাৰ্থত, নিজৰ অঞ্চলটোৰ স্বাৰ্থত আপোনালোকে নামাজ ঘৰতে আদায় কৰক। ইতিমধ্যে আজান দিয়াৰ অৰ্থ হৈছে যে আপোনালোকে নামাজ পঢ়িবলৈ মছজিদলৈ আহক, কিন্তু ইতিমধ্যে দেখা গৈছে যে বহুত দেশত যে আপোনালোকে নামাজ ঘৰতে আদায় কৰক বুলি আজান দিয়া আমি শুনিছোঁ। মই তাতে আপোনালোকে কুৱেশ্যন কৰিব পাৰে আপুনি ক'ত শুনিলে, আপুনি তাতে গৈছে নেকি? কিন্তু মই ক'ত শুনিছোঁ যে আজি ইণ্টাৰনেটৰ যুগ, আজি আৰু সেই যুগ হৈ থকা নাই যে আমি কথাবোৰ গম নাপাম। আমিও গম পাওঁ, আমিও ইণ্টাৰনেট খুচৰোঁ, গতিকে সেইবোৰ কথা গম পাওঁ। গতিকে ধৰ্মীয় গোড়ামী বাদ দিয়ক, আপোনালোকে নামাজ ঘৰতে আদায় কৰক। আৰু এটা কথা হৈছে যে আমি চেনিটাইজ কৰাৰ ক্ষেত্ৰত এলকহল থকা সেই চেনিটাইজাৰ যিবোৰ আছে সেইবোৰ আমি হাত চেনিটাইজ কৰিব নালাগে বুলি ইতিমধ্যে আমি ফেচবুকত দেখিবলৈ পাইছোঁ, ফেচবুকত শুনিবলৈ পাইছোঁ। ইতিমধ্যে ফেচবুকত এটা ভিডিঅ' মই দেখা পাইছোঁ। তাৰপিছত সিদিনা মোৰ দাদা এজন এটা আপডেট দিছে যে ছেক্ৰেটাৰিয়েটত কাম কৰা এজন মুছলিম ল'ৰাই চেনিটাইজাৰে হাত ধোৱাৰ ক্ষেত্ৰত বা হাত চেনিটাইজ কৰাৰ ক্ষেত্ৰত অলপ আপত্তি দৰ্শাইছে যে তাতে এলকহল থাকে। কিন্তু এলকহলৰ ব্যৱহাৰ সম্পৰ্কে ইতিমধ্যে আমাৰ গোৱালপাৰাৰ হেদায়তুল ৱাদুদ, তেওঁ একেদৰে হাফিজ হয়, মৌলানা হয়, লেখক হয়। তেওঁ এটা প্ৰবন্ধ লিখিছে। আমাৰ তেজপুৰৰ মৌলানা নুৰুল আমিন কাছিমি চাহাবে এটা ভিডিঅ' বনাইছে, আপোনালোকে সেইবোৰ চাব। তাতে তেওঁলোকে সুন্দৰকৈ আমি সেই চেনিটাইজাৰ ইউজ কৰিব পাৰোঁ নে নোৱাৰোঁ অতি সুন্দৰকৈ তাতে বিশ্লেষণ কৰিছে। ধৰ্মীয় কথাবোৰ আমি বহুত সংবেদনশীলভাৱে ল'ব লাগে আৰু ইমান সোনকালে আমি এটা সিদ্ধান্তত উপনীত হ'ব নালাগে। ধৰ্মটো বহুত গভীৰ বস্তু এটা, তাক অধ্যয়নশীল মানুহ কিছুমানৰ লগতহে সেইবোৰ কথা আপুনি আলোচনা কৰিব পাৰে। সমাজৰ একাংশ মানুহক দেখা পাইছোঁ যে আপুনি দুটামান কিতাপ পঢ়িছে, দুটামান কিতাপত কি পাইছে নাপাইছে মই নাজানো, আপোনালোকে ধৰ্মীয়ভাৱে আপোনালোকে সিদ্ধান্ত দিবলৈ আৰম্ভ কৰি দিয়ে। কিন্তু সেই সিদ্ধান্তবোৰ কিমানখিনি সত্য, কিমানখিনি সঠিক, সেই কথাটোৰ ক্ষেত্ৰত আপোনালোকে কেতিয়াও গুৰুত্ব দিয়া দেখা নাযায়। গতিকে এই হেণ্ড চেনিটাইজাৰ আৰু নামাজ পঢ়াৰ ক্ষেত্ৰত মই ক'লোঁ, ইতিমধ্যে চৰকাৰে সমগ্ৰ অসমক লকডাউন কৰিছে। লকডাউনৰ অৰ্থ হৈছে যে নিত্য প্ৰয়োজনীয় কিছুমান বস্তুৰ বাহিৰে সকলোকে তলা লগোৱা। আজি আমাৰ বেংক, আমাৰ হস্পিটেল, আমাৰ ফাৰ্মাচীবোৰ এইবোৰ খোলা থাকিব, কাৰণ এইবোৰ নিত্য প্ৰয়োজনীয় বস্তু। আমাৰ মেডিকেল ষ্ট'ৰবোৰ খোলা থাকিব, আপোনাৰ গেলামালৰ দোকানবোৰ খোলা থাকিব। মই এটা অনুৰোধ কৰিম, আপোনালোকে গেলামালৰ দোকানত যায় ভিৰ নকৰিব। যাওক, আপোনালোকে দোকানত যাওক, দোকানত যায় ভিৰ কৰিব নালাগে। দোকানত শ্লিপ এটা লিখি আপুনি দি থৈ আহক, তেওঁ সেই বস্তুখিনি পেকেট কৰি থৈ দিব। অলপ পিছত আপুনি সিমানখিনি পইচা আপুনি অলপ দূৰৰ পৰা সোধক, সেই পইচাখিনি দি তেওঁ আপোনালোকে বস্তুখিনি লৈ গুচি আহক। আপোনালোকে দোকানীৰ সন্মুখত ভিৰ নকৰিব, আপোনালোকক অনুৰোধ কৰিছোঁ, কাৰণ এই ৰোগৰ আপোনালোকৰ পৰাহে বিয়পে, কণ্টেক্টৰ পৰা, ফিজিকেল কণ্টেক্ট, তাৰপিছত আপোনাৰ হাঁচি, এইবোৰৰ পৰা বতাহত উৰি নুফুৰে। গতিকে আপোনালোকে ভিৰ নকৰিব। তো ভিৰ নকৰি আপোনালোকে সেই দোকানীখিনি, যিখিনি দোকানী, যদি মোৰ এই লাইভ চাই থকা কোনো দোকানী যদি আছে, মই তেওঁলোকক এটা অনুৰোধ কৰিম, তেওঁলোকে এটা বুদ্ধি কৰিব পাৰে। আপোনালোকে নিত্য প্ৰয়োজনীয় যিখিনি বস্তু, চাউল, দালি, নিমখ, তেল, এইবোৰ বস্তু আপোনালোকে এটা এটা পেকেট কৰক। 5 কেজি এটা চাউলৰ পেকেট কৰক,
আপোনালোকে দালিৰ 1 কেজিৰ পৰা 1 পোৱাৰ পৰা এটা পেকেট কৰক আপোনালোকে পেকেট কৰি সেইখিনি বস্তু থৈ দিয়ক যাতে তেওঁলোকে মানুহ এজন যোৱাৰ লগে লগে আপোনালোকে সেই বস্তুখিনি ওলাই দিব পাৰে আৰু মানুহখিনিক অনুৰোধ কৰিম আপোনালোকে দোকানীখিনিক সহায় কৰক কাৰণ এই সময় এই ক্ৰুচিয়েল টাইমটো আমি সাৰ্ভাইভ কৰিবই লাগিব সাৰ্ভাইভ কৰাৰ ক্ষেত্ৰত এজনে আনজনক সহায় কৰক আপোনালোকে কতো নাযাব ভিৰ নকৰিব কতো বাহিৰৰ পৰা যদি কোনোবা আহে সন্দেহজনক কোনো লোক আপোনালোকে লগে লগে প্ৰশাসনক জনাওক ডাক্তৰক জনাওক আপোনালোকৰ অঞ্চলটোৰ সুৰক্ষাৰ স্বাৰ্থত অঞ্চলটো জীয়াই থকাৰ স্বাৰ্থত আপোনালোকে প্ৰশাসনক জনাওক আৰু যিখিনি মানুহ বাহিৰৰ পৰা আহে আমাৰ এই অঞ্চলৰ ল'ৰা যিখিনি আহে সেইখিনিকো মই অনুৰোধ কৰিছো আপোনালোকে নিজকে 14 দিনৰ কাৰণে গৃহবন্দী কৰক কাৰণ ইতিমধ্যে আমাৰ স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়া সেইবোৰ কথা বহুত ভালকৈ কৈ গৈছে মই আৰু সেইবোৰ ক'ব নাযাওঁ মই এজন সাধাৰণ নাগৰিক হিচাপে মই মোৰ অঞ্চলটোৰ সুৰক্ষাৰ স্বাৰ্থত মোৰ পৰিয়ালৰ স্বাৰ্থত বিশেষকৈ মোৰ পৰিয়ালৰ স্বাৰ্থত মোৰ অঞ্চলটোৰ স্বাৰ্থত মোৰ ৰাজ্যখনৰ স্বাৰ্থত মই আপোনালোকক অনুৰোধ জনাইছো মই অনুৰোধ জনাবলগীয়া কোনো নহয় কিন্তু এজন সাধাৰণ নাগৰিক হিচাপে মই আপোনালোকক অনুৰোধ জনাইছো যে আমি ইয়াৰ পৰা সাৰ্ভাইভ কৰিবই লাগিব ভয়ৰ কথা কিন্তু আপোনালোকে সাৱধান হওক ভয় নাখাব সাৱধান হওক আৰু ইতিমধ্যে যিবোৰ ধৰ্মীয় গোড়ামী আৰম্ভ হৈছে এতিয়া সেইবোৰ এৰিবৰ হ'ল কালি জনতা কাৰফিউক যিসকলে উৎসৱ বনাই পেলালে তেখেতসকলকো মই অনুৰোধ কৰিছো আপোনালোকে শিক্ষিত আপোনালোকে বুজি পাওক যে দেশ কিমান এটা সংকটৰ গৰাহত পৰিছে ইটালী স্বাস্থ্য সেৱাৰ ভিতৰত গোটেই পৃথিৱীৰ ভিতৰত স্বাস্থ্য সেৱাত 2 নম্বৰ পজিশনত আছে আজি ইটালীৰ অৱস্থা আপুনি কল্পনা কৰিব নোৱাৰে আপুনি কল্পনা কৰাতকৈ বেছি ভয়াবহ থাকে কেনেবাকে যদি আমাৰ ইয়াতে তেনেকুৱা হ'বলগীয়া হয় ইয়াতে কোনেও নাবাচিব কাৰণ আমাৰ ভাৰতৰ নিচিনা এখন ৰাষ্ট্ৰ আমাৰ অসমৰ নিচিনা এখন ৰাজ্যত হেলথ সেক্টৰটো ইমান ষ্ট্ৰং নহয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে হেলথ সেক্টৰৰ যিখিনি সীমাবদ্ধতা সেইখিনি কথা কৈছে গতিকে সাৱধান হওক বিশেষকৈ নিজকে ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখক আৰু সুস্থ থাকক বিশেষ একো নকওঁ আৰু নিত্য প্ৰয়োজনীয় কিছুমান সামগ্ৰী যেনেকৈ আপোনাৰ কিছুমান জ্বৰৰ মেডিচিন আপোনাৰ ডাক্তৰক সুধি সাধাৰণ জ্বৰৰ যি মেডিচিন আছে সেই মেডিচিন আপোনাৰ পেট চলা মেডিচিন গেছৰ টেবলেট ডেটল বা কটা চিঙাৰ কাৰণে কিছু ফাৰ্ষ্ট এইড এইবোৰ বস্তু আপুনি ঘৰতে মজুত কৰি লওক এইবোৰ বস্তু খুবেই প্ৰয়োজনীয় গতিকে সেইখিনি কৰাৰ কাৰণে আপুনি কালি সময় পাব আপুনি সেই বস্তুখিনি যোগাৰ কৰি লওক কালিয়ে আৰু আজি সুমায়ে মোৰ লগত বহি আছে তাই বোলে মই লাইভত গ'লে তাই চাব গতিকে তাইক মই কোলাত বহাই লৈছো তো আৰু বিশেষ একো নকওঁ মই মোৰ অঞ্চলটোক মোৰ কয়াগুছিবাসীক অনুৰোধ জনাইছো মোৰ ৰাজ্যবাসীক অনুৰোধ জনাইছো মোৰ জিলাবাসীক অনুৰোধ জনাইছো আপোনালোকে ইয়াক গুৰুত্ব সহকাৰে লওক কেতিয়া সহজভাৱে সাধাৰণভাৱে নল'ব খুবেই সংকটময় পৰিস্থিতি বিশেষ একো নকওঁ আৰু আজিলৈ এইখিনিতে বিদায় মাগিম আপোনালোকে সুস্থ থাকক ঘৰতে থাকক আলহী খাবলৈ বহুত সময় পাব আলহী আপোনাৰ ঘৰত মাতিবলৈ বহুত সময় পাব যদি ওপৰলৈ বচাই ৰাখে যদি ওপৰলৈ সুস্থ ৰাখে ধন্যবাদ জনাইছো বন্ধ কৰি দিবা যোৱা
টেপ মাৰা এইখিনি টেপ মাৰিলে বন্ধ হ'ব ৰ'বা এই ফিনিছ তলত ফিনিছ লিখা আছে যে সেইখিনি